প্ৰথমত মোৰ নিউজসকল বাইটিসকলক মই ধন্যবাদ যাচিছোঁ। কথা আজি আমি প্ৰত্যেক গাঁৱে গাঁৱে ঘূৰি মানে এটা সৰু সৰু মোবিলাইজ কৰি আছোঁ। যিটো আহি আছে ছেপ্টেম্বৰ নিৰ্বাচনৰ কাৰণে, এইটো লৈ মানে গাঁৱে গাঁৱে ঘূৰি মানে কেম্পেইন চলি আছোঁ। ইয়াৰ মাজতে গাঁৱত সোমাই কিনি চালোঁ যে আমাৰ প্ৰত্যেক গাঁৱতে মানে চৰকাৰে মানে আজিৰ দিনলৈকে বা ইউপিপিএল চৰকাৰ যিটো ৰানিং চৰকাৰ চলি আছে এলায়েন্সত বিজেপিৰ লগত, আজি এটা গাঁৱতে এনেকা যে এটা পাথৰ পেলাইছে বা চেংগ্ৰেবেল পেলাইছে এনেকা এটাও দেখিবলৈ পোৱা নাই। এইটোৰ কাৰণে মই আজি এই ডাউখানগৰ লেখাত আজি গাঁৱৰ মানুহকেইটা মুৰব্বীসকলে আমাক আদৰণি দিলে। এইটোৰ কাৰণে এই মৰমতে আমি আজি গাঁৱৰ মানে 2-3টা চেংগ্ৰেবেল পেলাই দিছোঁ। আৰু আমাৰ টিএমচি দল হয়, এইটোৱে ক'বাৰ বিচাৰিম যে যিটো নিৰ্বাচন কাৰণে ৰাজনীতিক নকৰাকৈ যাতে ৰাইজৰ ভাল কামটো কৰে, এইটোৱে মই অনুৰোধ থাকিল প্ৰত্যেক দললৈ। আৰু এইটো কৈ মই ইয়াতে আমি এইটোৱে ক'ব যে আজি ৰাইজে চালোঁ যে 17 বছৰ বিপিএফে কি কৰিলে বা এতিয়া ৰানিং চৰকাৰে কি কৰিলে বা কি কৰি আছে, এইটোৰ কাৰণে ৰাইজে বিচাৰিছে যে এইবাৰ এটা তৃণমূল কংগ্ৰেছক বা আশা কৰি এটা পৰিৱৰ্তন কিবা এটা বিচাৰিছে ৰাইজৰ মাজত। এইটোৰ কাৰণে আজি মুখে মুখে মানে ৰাইজৰ টিএমচি হৈ মানে শ্লোগানটো ওলাই আহিছে। কি লক্ষ্য উদ্দেশ্যেৰে তৃণমূল কংগ্ৰেছে এইবাৰ নিৰ্বাচন প্ৰচাৰ কৰে? আমাৰ বেছিভাগ লক্ষ্য থাকিব পাব্লিক সেৱা। পাব্লিক কেনেকৈ যে আমি বচাই ৰাখিব পাৰে বা ৰাইজৰ কি উন্নতি কৰিব পাৰে, এইটো লক্ষ্য দি আমি আজি এই BTC এৰিয়াত আহি কিনি টিএমচি দলটো আজি মানে প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাধ্য হৈছে। ইয়াত আমি ক'বলৈ যাব নালাগিছিল, তথাপিও আমি 2-3টা আশাৰ কম। মানে ইহঁতে চন্দন ব্ৰহ্মৰ কথাটো বেলেগ। সি এজন মিনিষ্টাৰ আছিল, মিনিষ্টাৰ থকা সময়ত আমাৰ পাব্লিকৰ কাৰণে কি কৰিলে, এইটোৱে ক'ব যে আমি মানে এই মিনিষ্টাৰ হৈ এজন মানে ফেইলাৰ মিনিষ্টাৰ বুলি আমি ক'ব লাগিব। আপোনাৰ লগত মেইন প্ৰতিদ্বন্দ্বী কোন পাৰ্টিৰ লগত হ'ব? তৃণমূল কংগ্ৰেছৰ। তৃণমূল কংগ্ৰেছ হিচাপত এতিয়ালৈকে এনেকুৱাতো সিদ্ধান্ত হোৱা নাই। হ'ব অহা সময়ত আমি কৰিম। আপোনালোকৰ প্ৰাৰ্থী তালিকা কেতিয়া ঘোষণা কৰিম? প্ৰাৰ্থী তালিকা মোটামুটি 26-27 তাৰিখত মানে আমাৰ প্ৰাৰ্থী তালিকাটো ডিক্লেয়াৰ দিয়া হ'ব। এতিয়া আমাৰ তৃণমূল কংগ্ৰেছৰ পৰা আহিল যদি, আগতেতো আমাৰ গাঁৱত BPF চৰকাৰ আছিল 17 বছৰ। 17 বছৰ আমাৰ একো কাম কৰা নাই। এনে খালি মানে MCLA টাইমত আহে, মানে ভোট কালেকশ্যন কৰে আৰু যায়। এই নিৰ্বাচন হোৱাৰ পাছত আৰু খবৰ নাই। 5 বছৰৰ পাছত এবাৰো নাহে। তেনেকৈ চলিল 17 বছৰ। UPPL আহিল। UPPL আহি ইমান মানে কৰা নাই যদিও কৰিছে, অলপ চলপ কৰিছে। কিন্তু এতিয়া আমাৰ তৃণমূল কংগ্ৰেছ যদি আহিছে, আহি আমাৰ ৰাস্তা ঘাটবিলাক দেখিছে, দেখি মানে মই ৰাইজক মাতি মানে কিবা কৈছে যে আমি চেংগ্ৰেবেল দি দিম, আমি